শ্বেয়াৰ মাৰ্কেট ক্ৰাছ হৈ গ'ল নিফটি সেনসেক্স বেংক নিফটি সকলোবোৰতে ব্লাড বাথ আপোনালোকৰ পৰ্টফলিঅ একেবাৰে ৰঙা হৈ গৈছে আপ টু 20% হয়তো লছত আহি গৈছে ভয় কৰি আছে যে কি কৰোঁ এতিয়া চিন্তা নকৰিব একেবাৰে শৰ্ট টাইমৰ ভিতৰত মই আপোনালোকক কৈ আছো কি কৰিব সব এনেকুৱা সৰু সৰু ক্ৰাশ বহুত আহিব বহুত আহি থাকে আৰু সবতকৈ ডাঙৰ কথা যে অল টাইম হাই গৈছিলে মাৰ্কেট এটোতো অনিবাৰ্য আছিল যে এটা কাৰেকশন আহিব ইয়াৰ লগতে সাপোৰ্টৰ কাৰণে ইউএন আৰু ইজৰাইলৰ যুঁজ সেকেন্ড সেবিয়ে নতুন নতুন ৰুলছ ৰেগুলেশনছ আনিছে ট্ৰেডিংৰ কাৰণে আৰু লগতে বহু ধৰণৰ এনেকুৱা সৰু সৰু কাৰণ আছে যিবোৰৰ কাৰণে ষ্টক মাৰ্কেট বেছিকৈ পৰিলে এটোৰ কাৰণে মানুহখিনি ভয় খাই গলে সেল কৰি গুচি যায় আৰু ষ্টক মাৰ্কেটত নাহে এটো ভুল কেতিয়াও নকৰিব সব কিছুমান চান্স আহে আৰু শেয়াৰ মাৰ্কেটত আহিছে মানে আপোনালোক ৰিস্ক টেকাৰ হয় গতিকে ৰিস্ক লওক এই চান্সখিনি বাৰ নাপায় এই যে যেতিয়া ৰিজাল্ট দিছিলে সেইখিনি সময়ত মাৰ্কেট অকমান কাৰেকশন হৈছিল তাতে যদি ইনভেষ্টমেন্ট কৰিছে তেতিয়াহলে খুব ধুনিয়া ৰিটাৰ্ণ পাইছে এইটো এটা স্কোপ মাৰ্কেট কাৰেকশন হৈ আছে এইখিনি সময়ত আপোনাক কি কৰিব লাগে আপোনালোক ভাল কৰি জানে সেল নকৰিব পইচাখিনি আছে পইচাখিনি ৰাখি দিওক ভালকে কাৰেকশন কিমান পৰ্যন্ত হয় কোনো নাজানে কিন্তু এইটো জানো যে কেইদিন মানৰ ভিতৰতে খুব ধুনিয়া ৰিকভাৰি কৰি লব আৰু 2 পৰা 4 দিনৰ ভিতৰত যেতিয়া ৰিকভাৰি কৰা ষ্টাৰ্ট কৰিব আপোনালোকৰ যিখিনি লছ আছে লছখিনি ৰিকভাৰ হৈ যাব সো গতিকে চান্স বাৰ কৈ আছো বহুত ৰেয়াৰ আহে ৰিস্ক লওক ফান্ডামেন্টালি ষ্ট্ৰং শেয়াৰছত ইনভেষ্ট কৰক ভাল ভাল শেয়াৰছ বাছক পেনি ষ্টকছত ইনভেষ্ট নকৰিব সৰু সৰু ষ্টকছ একদম পেলাই দিওক এইবোৰ একদম সাফা কৰি দিওক আপোনাৰ পৰ্টফলিঅ'ৰ পৰা ভাল শেয়াৰছ ৰাখক 1000 টকাৰ এটা শেয়াৰ ৰাখক 2000 টকাৰ এটা শেয়াৰ ৰাখক ভাল শেয়াৰ ৰাখক আজি বাদে শেয়াৰ নাৰাখিব ভাল সেক্টৰছত ডাইভাৰ্সিফাই কৰি ইনভেষ্ট কৰক খুব ধুনিয়া ৰিটাৰ্ণ পাব মাৰ্ক মাই ওয়ার্ড এটো মোৰ পার্সোনাল ভিউ হয় আপোনালোকৰ কি ভিউ আছে নিশ্চয়কৈ কমেন্ট বক্সত জনাব যাতে বেলেগ মানুহখিনি যিখিনি ভয় কৰি আছে সেইখিনিৰো হেল্প হৈ যায় ভয় নকৰিব মই বাৰ কৈ আছো ভয় নকৰিব এইখিনি সময় এনেকুৱা এটা সময় এটো 6 মাৰাৰ সময় গুগলি বল দি আছে 6 মাৰি দিওক ভয় নকৰিব